আছে। তো বন্ধুসকল যদি আপোনালোকে ABUB বা ইচাইত এপ্লাই কৰিছে, জেলডাৰত এপ্লাই কৰিছে, তো বন্ধুসকল এটা আপোনালোকৰ ভাল খবৰ আছে বন্ধুসকল। ইয়াত আপোনালোকৰ এখন নটিচ ওলাইছে আজি, ঠিক আছে। আপোনালোকে SLPRB অফিচিয়েল ছাইটত যাব। এইটো হৈছে আপোনাৰ SLPRB অফিচিয়েল ছাইট slprb.assam.in। এইটো হৈছে অসম পুলিচৰ অফিচিয়েল ছাইট। ইয়াত গৈ আপোনালোকে অলপ স্ক্ৰল কৰিব, তলত যাব, তলত গৈ ইয়াত চাব পাৰিছে দুখন নটিচ ওলাইছে, ঠিক আছে বন্ধুসকল। এইখন নটিচ আপোনালোকে চাব পাৰি ইয়াত ডাউনলোড ইম্পৰ্টেণ্ট নটিচখন চাব, ঠিক আছে। ইয়াত ডাউনলোড ফৰ্মেট এখন দিছে। তো কোনো কথাটো কি হ'ল, আপোনাৰ যিখন নটিচ ওলাইছে তাত এটা কথা স্পষ্ট লিখা আছে যে আপোনাৰ যিবিলাক আপোনাৰ EWSত বিলং কৰে, অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যনত বিলং কৰে, তেখেতসকলৰ কাৰণে আপোনাৰ এখন কাগজ বনাব দিছে, ঠিক আছে। EWSৰ আপোনাৰ চাৰ্টিফিকেটখন লাগিব, অৰ্থাৎ ইণ্টাৰভিউত এইখন বনাবৰ কাৰণে ইয়াত আপোনাৰ ফৰ্মেটটো দিছে আৰু বনাব কাৰণে ইনষ্ট্ৰাকশ্যন দিছে, ঠিক আছে। ইয়াত আমি চাম, ইয়াত আপোনাৰ চাব পাৰে এইখন আহিছে আপোনাৰ ৰিহাবাৰী গুৱাহাটী আসামৰ পৰা, আপোনাৰ যিটো আপোনাৰ হেডকোৱাৰ্টাৰ হয় তাৰ পৰা আহিছে। আপোনালোকে নটিচখন ভালদৰে নিজে পঢ়ি যাব, ঠিক আছে। মই জাষ্ট এটা আপোনালোকে ইনফৰ্ম কৰি দিছোঁ। ইয়াত তলত যদি আপোনালোকে চাই, তলত স্পষ্টভাৱে এটা কথা লিখি দিছে, যিসকলে আপোনাৰ EWSত বিলং কৰে তেওঁলোকক আপোনাৰ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব, ঠিক আছে। আপোনাৰ এইটো ফৰ্মেটটো দিছে, তো এইখন আপোনাৰ ইয়াত লিখা আছে যিসকলে EWSত বিলং কৰে তেওঁলোকক আপোনাৰ চাৰ্টিফিকেটখন লাগিব, নহ'লে আপোনাৰ ৰিজেক্ট কৰি দিয়া হ'ব, ঠিক আছে। তো বন্ধুসকল ইয়াৰ পৰা স্পষ্টভাৱে বুজা গ'ল যে আপোনাৰ অসম পুলিচৰ এডমিটটো সোনকালে হ'ব। আপোনাৰ ফেব্ৰুৱাৰী লাষ্ট উইকত অহা কথা কৈছে। ফেব্ৰুৱাৰী লাষ্ট উইকত নাহিলেও আপোনাৰ মাৰ্চৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আহিব, অৰ্থাৎ আপোনাৰ মাৰ্চৰ লাষ্ট উইকত বা এপ্ৰিলত আপোনাৰ ইণ্টাৰভিউটো হ'ব। তো বন্ধুসকল সৰু এটা ইনফৰ্মেশ্যন আছিল। আশা কৰোঁ ভিডিঅ'খন ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব, বেয়া লাগে ডিছলাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'খনত আমি 30টা লাইক এম ৰাখিছোঁ, আশা কৰোঁ আপোনালোকে লাইক কৰি দিব। বন্ধু এইখন নটিচখন আপোনালোকে পঢ়ি ল'ব, ঠিক আছে। ধন্যবাদ। জয় আই অসম।